Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. Guys, আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভাল ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। গাইজ আজি এটা সৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে দেখিব গাইজ। ভিডিঅ' আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। গাইজ তো এতিয়া আমি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ' টাইটেলটো হ'ল গাইজ সফৰৰ দুৱাখি। মানে আমি যেতিয়া সফৰ কৰোঁ, ঘৰৰ পৰা দূৰত যাওঁ, তেতিয়া আমি কি দোৱা পঢ়িব লাগে। গাইজ যদি আপুনি সফৰ কৰাৰ সময়ত দোৱা পঢ়ে, নিশ্চয় মহান আল্লাহ তাআলাই আপোনালোকৰ সফৰটো সুন্দৰভাৱে সম্পূৰ্ণ কৰিব। আৰু গাইজ সফৰত আপোনালোকে যিমান পাৰে বেছিকৈ দোৱা কৰিব, কাৰণ আল্লাহ তাআলাই সফৰকাৰীক মানে মুছাফিৰৰ দোৱা আল্লাহ তাআলাই কবুল কৰে। তো গাইজ যেতিয়া আপুনি সফৰ আৰম্ভ কৰিব, তেতিয়া আপুনি সৰু এটা দোৱা পঢ়িব। গাইজ পুৰণি সময়ত যেতিয়া মানুহে ঘোঁৰা উটত সফৰ কৰিছিল, তেতিয়া এই দোৱা পঢ়িছিল। আৰু আজি আমি ফ্লাইটত বা ট্ৰেইনত বা গাড়ীত বাইকত যেতিয়া আমি ৰাইড কৰোঁ, তেতিয়া আমি সৰু এটা দোৱা পঢ়িব লাগে নিশ্চয়। তো এই দোৱাটো লৈ আমি আলোচনা কৰিম। আশা কৰিছোঁ সকলোৱে নৰ্মেল লাইফত এই দোৱাটো ইউজ কৰিব, আৰু এইটো এটা বহুত ইউজফুল দোৱা গাইজ। তো গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'ৰ টাইটেলটো হ'ল সফৰ কৰাৰ সময়ত আমি কি দোৱা পঢ়িব লাগে। দোৱাটো হ'ল সুবহানাল্লাযী সাখখাৰা লানা হাযা ওয়া মা কুন্না লাহু মুকরিনিন ওয়া ইন্না ইলা রাব্বিনা লামুনকালিবুন। গাইজ আশা কৰিছোঁ আপোনালোকে দোৱাটো শুনিছে। তো গাইজ এইটো নৰ্মেল লাইফত ইউজ কৰিব, এইটো বহুত ইউজফুল দোৱা। আৰু গাইজ আজিলৈ ইয়ালৈ থাকক, নতুন এটা ভিডিঅ' লৈ আহিম। ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।